বৰ্তমান সময়ত বিশ্বৰ মানৱ সভ্যতাই এটি ভয়াৱহ পৰিস্থিতিৰ মাজেৰে গতি কৰিব লগা হৈছে। কৰোনা ভাইৰাছৰ দৰে মহামাৰীয়ে প্ৰতিগৰাকী ব্যক্তিক আতংকিত কৰি তুলিছে। এই ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক 21 দিনীয়া লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰাৰ নিমিত্তে আহ্বান জনাইছে। আৰু এই সময়ছোৱাৰ ভিতৰত প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ঘৰৰ ভিতৰতে নিজকে আবদ্ধ ৰাখি পৰিষ্কাৰ কৰি থাকি শৃংখলাবদ্ধভাৱে এই কাৰ্যসূচী যাতে পালন কৰে তাৰ বাবে সকলোকে আহ্বান জনাইছে। আজি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,30 লক্ষ লোকে এই কাৰ্যসূচী নিষ্ঠাৰে পালন কৰিছে। তাৰ বাবে মই অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। 14 এপ্ৰিললৈকে এই লকডাউন কাৰ্যসূচী যাতে প্ৰতিগৰাকী ব্যক্তিয়ে শৃংখলাবদ্ধভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পালন কৰে তাৰ বাবে মই সকলোকে আহ্বান জনাইছো। এই সময়ছোৱাৰ ভিতৰত কিছু কিছু ঠাইত একাংশ লোকে কাৰ্যসূচী উলংঘন কৰাও দৃষ্টিগোচৰ হৈছে। এইসকলৰ বিৰুদ্ধে সমাজখনৰ বৃহত্তৰ স্বাৰ্থত আৰক্ষী বাহিনীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কাৰণ এই কাৰ্যসূচী প্ৰতিগৰাকী ব্যক্তিৰ স্বাৰ্থত, প্ৰতিগৰাকী ব্যক্তিয়ে যদি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব বিচাৰে তেতিয়াহ'লে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে কোনো বিকল্প নাই। এই কথা প্ৰতিগৰাকী ব্যক্তি গভীৰভাৱে উপলব্ধি কৰিবই লাগিব। এই কাৰ্যসূচী প্ৰতিগৰাকী ব্যক্তিৰ নিৰাপত্তাৰ বাবে আৰু প্ৰতিগৰাকী ব্যক্তি যদি এই সংক্ৰমণৰ পৰা ৰক্ষা কৰে তেতিয়াহ'লে তেওঁ পৰিয়াল ৰক্ষা কৰিব, সমাজ ৰক্ষা কৰিব, ৰাজ্য ৰক্ষা কৰিব, ৰাষ্ট্ৰ ৰক্ষা কৰিব। গতিকে মই ভাবো যে এই কথা অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে মনে মনে উপলব্ধি কৰিব। মানৱ সমাজৰ বাবে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান, জীয়াই থকাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান, জীৱন মৰণৰ প্ৰত্যাহ্বান। গতিকে এই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে আমাৰ হাতত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে কোনো বিকল্প নাই। যিহেতুকে আমি সকলোৱে জানো যে এতিয়ালৈকে কৰোনা ভাইৰাছৰ কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই। যিহেতুকে ঔষধ নাই তাৰ বাবে আমি সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব। আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিলেহে আমি এই ৰোগৰ পৰা পৰিত্ৰাণ পাম। গতিকে এই আগন্তুক দিনত এই কাৰ্যসূচী যাতে কঠোৰভাৱে প্ৰতিগৰাকী ব্যক্তিয়ে পালন কৰে তাৰ বাবে মই সকলোকে আহ্বান জনাইছো। আৰু যিসকল উলংঘন কৰে তেখেতসকলৰ বিৰুদ্ধে কিন্তু কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'বই লাগিব, সমাজখন ৰক্ষা কৰাৰ স্বাৰ্থত। এইটো কোনো লৰা ধেমালিৰ কথা নহয়। এই কাৰ্যসূচী কোনোৱে উপলঙা কৰা উচিত নহয়। কাৰণ পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ কি অৱস্থা হৈছে আপোনালোকে দেখিছে। আমেৰিকাই হওক, ইউৰোপীয়ান ৰাষ্ট্ৰসমূহে হওক, কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে দেখিছে। দৈনিক শ শ মানুহে মৃত্যুৰ মুখত পৰিছে। গতিকে এই অৱস্থাৰ পৰা আমি ৰক্ষা কৰিব লগা হলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি নীতি বা যি পদক্ষেপ আমাৰ হাতত অৰ্পণ কৰিছে এই পদক্ষেপ আমি নিষ্ঠাৰে গ্ৰহণ কৰি পালন কৰিব লাগিব। আৰু এই সময়ছোৱাত অসম চৰকাৰৰ তৰফৰ পৰা আমি অসমৰ ৰাইজক সকলো ধৰণৰ সেৱা আগবঢ়াবৰ নিমিত্তে প্ৰশাসন যন্ত্ৰই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা 33খন জিলাতেই স্বাস্থ্য সেৱা উন্নত মানদণ্ডৰ কৰি তোলা হৈছে। কোভিড-19 পৰা উৎপত্তি হ'ব পৰা যিকোনো প্ৰত্যাহ্বানৰ
বলিষ্ঠ প্ৰত্যুত্তৰ দিবৰ বাবে স্বাস্থ্য বিভাগে দিনে নিশাই কাম কৰিছে। স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰীসকল, ডাক্তৰসকল, নাৰ্ছসকল, আশা কৰ্মকৰ্তাসকল, MPW কৰ্মকৰ্তাসকল, ৱাৰ্ড বয়সকল, লেবৰেটৰী টেকনিচিয়ানসকল, এম্বুলেন্সৰ চালকসকল, চাফাই কৰ্মীসকল সকলোৱে দিনে নিশাই স্বাস্থ্য বিভাগত কাম কৰিছে। লক্ষ্য হৈছে জনসাধাৰণক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়োৱা, আৰু এই কাম নিষ্ঠাৰে পালন কৰিছে। তাৰ বাবে আজি অসমৰ ৰাইজে যথেষ্টখিনি সকাহ পাইছে। আৰু ইয়াৰ উপৰি এই সমস্যাৰ ভিতৰত যাতে খাদ্য বস্তু নাটনি নহয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নহয়, তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পদক্ষেপ জিলা প্ৰশাসনৰ যোগেদি লোৱা হৈছে। চেম্বাৰ্ছ অফ কমাৰ্চকো আমি এই গোটেই প্ৰক্ৰিয়াটোত জড়িত কৰিছোঁ, যাতে এই সমস্যাৰ ভিতৰত কোনো কাৰণত যাতে মূল্য বৃদ্ধি নহয়, তাৰ বাবে সকলোৱে যেন এই ক্ষেত্ৰত আন্তৰিকতাৰে মানৱীয় দৃষ্টিভংগীৰে সহযোগিতা আগবঢ়ায়, তাৰ বাবে সকলো পক্ষকে চামিল কৰা হৈছে। বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই দিনে নিশাই তদাৰক কৰিছে, আৰু আমাৰ শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ সমগ্ৰ অসমতে চেনিটেশ্যন ড্ৰাইভ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। পৰিবহণ বিভাগ, কৃষি বিভাগ, ভেটেনেৰী সকলো বিভাগে এই সমস্যাৰ ভিতৰত 3,30,00,000 ৰাইজৰ স্বাৰ্থত দৃঢ়তাৰে তেখেতসকলে সেৱা আগবঢ়াইছে। আৰক্ষী বাহিনী 70,000 কৰ্মকৰ্তাও দিনে নিশাই ৰাইজৰ স্বাৰ্থত সেৱা আগবঢ়াইছে। সামগ্ৰিকভাৱে অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি যাৱতীয় ব্যৱস্থা, সেই সকলোবিলাক ব্যৱস্থা জনসাধাৰণৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে। কেৱল আমি জনসাধাৰণৰ ওচৰত এইটোৱে বিনম্ৰ অনুৰোধ, যাতে সকলোৱে এই ভাইৰাছৰ মহামাৰী ৰূপটোৰ কথা উপলব্ধি কৰে, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সকলোৱে যেন সামাজিক দূৰত্ব বৰ্তাই ৰখা কথাটো মনত ৰাখে। কাৰণ মই দেখিছোঁ আজি দুদিনমানৰ আগৰ পৰা বেংকসমূহৰ আগত যথেষ্ট মানুহ ভিৰ হৈছে। এইটো আমাৰ বাবে বিপদজনক। চৰকাৰৰ দিয়া বিভিন্ন আঁচনি সা সুবিধাবিলাক গ্ৰহণ কৰাৰ ক্ষেত্ৰত সমাজখনে এই কথাটো মনত ৰাখিব লাগিব, যাতে আমি যি কামেই নকৰোঁ কিয় এই কামত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবই লাগিব। গতিকে সেইবাবে মই সকলোকে আহ্বান জনাইছোঁ, যাতে ভৱিষ্যতে যাতে কোনোৱে তেনেধৰণৰ পৰিস্থিতি সৃষ্টি নকৰে। কাৰণ অসমৰ ৰাইজে এতিয়ালৈকে যিমানখিনি দৃঢ়তা দেখুৱাইছে, মই এই কথাটো উপলব্ধি কৰিছোঁ। ৰাইজৰ যথেষ্টখিনি কষ্ট হৈছে এই সমস্যা। আমাৰ 33খন জিলা প্ৰশাসনে, DC, SP সকলোৱে বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে মিলি, কৰ্মকৰ্তাসকলৰ সৈতে মিলি তেখেতসকলে ৰাইজৰ স্বাৰ্থত কাম কৰিছে। গতিকে এই সমস্যাৰ ভিতৰত ৰাইজৰ যিখিনি দুখ কষ্ট হৈছে, মই সেই কথাখিনি উপলব্ধি কৰিছোঁ। কিন্তু আমাৰ যিহেতুকে কোনো বিকল্প নাই এই ভাইৰাছৰ পৰা নিজক ৰক্ষা কৰাৰ বাবে, সেইকাৰণে কিছু কষ্ট স্বীকাৰ কৰি হ'লেও নিজক বচাবৰ বাবে, নিজৰ পৰিয়ালক বচাবৰ বাবে, সমাজখনক বচাবৰ বাবে, ৰাজ্য ৰাষ্ট্ৰক বচাবৰ বাবে আমি এইখিনি কষ্ট স্বীকাৰ কৰিবই লাগিব। ইয়াৰ কোনো বিকল্প নাই। গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত অসমৰ প্ৰতিগৰাকী ব্যক্তি এই কৰোনা ভাইৰাছৰ মহামাৰী ৰূপটোৰ কথা যাতে গভীৰভাৱে উপলব্ধি কৰি নিজক ৰক্ষা কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগবঢ়োৱা পৰামৰ্শক যাতে সকলোৱে শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰি মানি চলে, আৰু অসমৰ
ৰাইজক নিৰোগী কৰি ৰখা, স্বাস্থ্যৱান কৰি ৰখাই হৈছে চৰকাৰখনৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। গতিকে সাংবাদিক বন্ধুসকল, আপোনালোকে বহু কষ্ট স্বীকাৰ কৰিছে। আৰম্ভণিৰ পৰাই আপোনালোকে ৰাইজৰ মাজত এই ক্ষেত্ৰত সজাগতা, সতৰ্কতা সৃষ্টি কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ লৈছে। তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। আজি গোৱালপাৰা জিলালৈ আহিলো। ইয়াত 10.5 লাখ লোকে বসবাস কৰে। গতিকে এইখন জিলাত যাতে এই লকডাউন সমস্যাৰ ভিতৰত কোনো অসুবিধা নহয় ৰাইজৰ, ইয়াৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিবৰ বাবে মই জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ। আৰু জিলা প্ৰশাসনেও নিষ্ঠাৰে ৰাইজৰ সেৱাত কাম কৰি আছে। আমাৰ মাননীয় বিধায়কসকলেও নিজ নিজ সমষ্টিত ৰাইজৰ সেৱাত তেখেতসকলে নিজকে আত্মনিয়োগ কৰিছে। সাংসদসকলেও আত্মনিয়োগ কৰিছে। মাননীয় মন্ত্ৰীসকলেও বিভিন্ন জিলাত সেৱা আগবঢ়াইছে। বিভিন্ন পৰ্যায়ৰ পঞ্চায়ত আৰু নগৰ সমিতি জনপ্ৰতিনিধিসকলেও ৰাইজৰ সেৱাত নিজকে আত্মনিয়োগ কৰিছে। মুঠৰ ওপৰত আজি এইখন অসমত সমগ্ৰ অসমৰ ৰাইজে কৰোনা ভাইৰাছৰ পৰা সমাজখনক ৰক্ষা কৰাৰ নিমিত্তে সকলোৱে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ধন্যবাদ।